হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। মনটো বেয়া, আহি পায়ে ইয়াতে হোটেলত চেক ইন কৰিবলৈ আহিয়েই বহুত কাজিয়া হ'ল। কাজিয়া মানে কি আৰু অলপ তৰ্কাতৰ্কি হোৱা নিচিনা হ'ল বহুত সময়লৈকে হোটেলৰ মেনেজাৰৰ লগত। মানে কি হৈছিলে, আমি অ'য়ত ৰুম বুক কৰিছিলোঁ আৰু ইয়াতে ৰুমত যেতিয়া চেক ইন কৰিবলৈ আহিছিলোঁ অলপ প্ৰব্লেম হৈছিলে। প্ৰব্লেমখিনি কৈ আছোঁ আপোনালোকক গোটেইখিনি ভিডিঅ'টোত। বহুত আহি পাই গম পাইছে, ট্ৰেইনতো বহুত লেট হ'ল আহি পোৱা, ট্ৰেইন আহি পোৱা। আকৌ আহি পাই ইয়াতে ৰুমত আহি ইমানবোৰ হৈ গ'ল, সেইটো কাৰণে মনটো অলপ বেয়া। তথাপিও ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ, দেৰিকৈ হ'লেও আপোনালোকক জনাই আছোঁ সকলোখিনি। অলপ মোৰ লগত এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মিষ্টাৰ শুই আছে। মিষ্টাৰৰ অৱস্থা বেয়া। মিষ্টাৰে অলপ তৰ্কাতৰ্কি কৰি মেলি কি মন চন বেয়া নেকি? নক'বা এইবিলাক কথা। কি হ'ল? মন চন বেয়া মিষ্টাৰৰ। নদখাবা আকৌ মোক। এইটো ৰুমটো, এয়া সৰুকৈ ফ্ৰিজ এটা আছে। তাৰপিছতে এয়া সকলোখিনি সুবিধাই আছে ৰুমটোত। মেইন কথাটো হ'ল, মই কৈ আছোঁ, মেইনলি মানে কি হ'ল, ৰুমটো আমি এদিনমানৰ আগত নেকি ৰুমটো বুক কৰিছিলোঁ অনলাইন বুক কৰিছিলোঁ। তেতিয়া অনলাইনত মানে অলপ অফাৰ প্ৰাইজত কমত দেখাই আছিলে ৰুমটো। 600 চামথিং, 600 700 চামথিং দেখাই আছিলে। মানে আমি 2 নাইটৰ কাৰণে বুক কৰিছিলোঁ। বুক কৰাৰ পাছত আহিলোঁ, বুক কৰি থোৱা আছে, আমি সেইটো কাৰণে ইমান টেনশ্যনো লোৱা নাই। তো আহিলোঁ, আহি পাই পিনি ইয়াতে তাৰপৰা ট্ৰেইন ষ্টেচনৰ পৰা কেব লৈ পিনি আহিছোঁ। ইয়াত আহি পাই ইয়াতে মেনেজাৰক চেক ইন কৰিব বিচাৰিছোঁ। মেনেজাৰে কৈছে আমি এইটো প্ৰাইজত ৰুম দিব নোৱাৰোঁ। মেনেজাৰে মানে ৰুম নিদিয়ে তাৰপিছতে বহুতখিনি বহুত বেছি বিচাৰিছে। এইটো প্ৰাইজত আমি ৰুম দিব নোৱাৰোঁ, আপোনালোকে এক্সট্ৰা ইমানখিনি পে' কৰিব লাগিব, তেতিয়াহে আমি ৰুম দিব পাৰিম। তো হোটেলখনৰ নাম আপোনালোকক নকওঁ, সেইটো কনফিডেঞ্চিয়েলিটি হিচাপে ৰাখিছোঁ। কিন্তু তাৰপাছতে অলপ লাগিলোঁ, তেওঁলোকক ক'লোঁ, কাৰণ অবভিয়াছলি অ'য়ৰ ফালৰ পৰা যিহেতু অফাৰটো দিছে, তেওঁলোকে অ'য় ছাৰ্ভিচটো ৰাখিছে যেতিয়া, আমাৰ মতে তেওঁলোকে সেইটো প্ৰাইজতে দিব লাগে। অ'য় যিটো প্ৰাইজত ৰুমটো প্ৰভাইড কৰিছে, সেইটো প্ৰাইজত তেওঁলোকে দিব লাগে, যিহেতু অ'য় ছাৰ্ভিচটো লৈয়ে তেওঁলোকে হোটেলখন চলাই আছে। তো আমাৰ কথাটো আছিলে সেইটো। তাৰপাছত তেওঁলোকেও নামানিলে। বহুত নমনাৰ পাছত আমি আকৌ অ'য় কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিলোঁ। অ'য় কাষ্টমাৰ কেয়াৰৰ ফালৰ পৰা তেওঁলোকৰ লগত কথা পাতিলে। তাৰপাছতো একো নহ'ল। তাৰপাছত বেলেগ হোটেলত শ্বিফ্ট কৰিবৰ কাৰণে তেওঁলোকে বিচাৰিলে, কোনো এখন হোটেল এভেইলেবল নাপালে, ক'তো ৰুম খালী নাছিলে। কাৰণ আমি আহি পোৱাই আহি পাইছোঁ 12টামান বজাত ষ্টেচনৰ পৰা। তাৰপিছত লাগি মেলি থাকোঁতে 1টামান বাজিছে। তাৰপাছত আকৌ ফোন লগাই মেলি কথা পাতি তাৰপৰা আকৌ আৰু সেইটো টাইমত আজি ৰাতিৰ কাৰণে আকৌ ৰুম পাবলৈ অলপ দিগদাৰেই হয়। তো ক'তো ৰুম নাপালে। লাষ্টত ইয়াতে আমি পইচা বেছিকৈ পে' কৰিবলগীয়া হ'ল। পইচা বেছিকৈ পে' কৰি পিনি ৰুম ল'বলগীয়া হৈছে। অ'য় ফালৰ পৰা কৈছে যে পইচাটো ৰিফাণ্ডেবল হ'ব। ইয়াৰ পৰা মেনেজাৰে এখন চেক আউট কৰাৰ পাছত এখন বিল দিব। বিলখন দি পিনি আকৌ কাষ্টমাৰ কেয়াৰক যদি ফোন কৰোঁ, তেতিয়া তেওঁলোকে পইচাটো ৰিফাণ্ড কৰিম বুলি কৈছে। হোপ কি কৰে, পইচাটো ৰিফাণ্ড হ'লে ভাল হয়, কাৰণ ইমান বেছিকৈ আমি পইচা ইমানটো প্লেনিঙত ইমানখিনি খৰচ কৰাৰ প্লেনিঙত অহা নাছিলোঁ। এতিয়া খৰচটো ইয়াত বেছি হৈ গৈছে। চ' সেইটো কাৰণে ৰিফাণ্ড হ'লে ভাল হয়, কি হয় চাওঁ। তাৰপিছতে বাকী আপোনালোকেও এনেকৈ আগলৈ যদি অ'য়ত ৰুম বুক কৰে, একবাৰ বুক কৰাৰ পাছত মেনেজাৰৰ লগত কথা পাতি ল'ব ফোনত। কাৰণ অ'য়ত যেতিয়া কিবা এটা প্ৰাইজত ৰুমটো দি থ'ব, কিন্তু মেনেজাৰে যদি দিব নিবিচাৰে, আপোনালোকৰো সেই একেই প্ৰব্লেম হ'ব যদি লগত পইচা নাথাকে। আমাৰ পইচা লগত আছিলে কাৰণে
ৰুমটোত শ্বিফ্ট কৰিব পাৰিলোঁ, নহ'লে অৱস্থা অলপ বেয়াই হ'লহেঁতেন। তাৰপাছত সেয়াই, আপোনালোকেও সতৰ্ক হ'ব পাছলৈ, কাৰণ এনেকুৱা চিটুৱেশ্যনত হয়তো যদি হাতত পইচা নাথাকে বহুত প্ৰব্লেম হৈ যায়। ঠিক আছে, বাকী ইমানখিনি এইটো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু পাছলৈ ইয়াতে কি হয় মই পাছলৈ আপোনালোকক ভিডিঅ'ত দেখাই থাকিম। চাই থাকিব ভিডিঅ'বোৰ শেষলৈকে। ঠিক আছে, বাই বাই।